তো গাইজ ফাইনেলি আহি পালোঁ মই লক্ষীপুৰ আৰু লক্ষীপুৰত আহি যিটো মহল পালোঁ সেইটো আপোনালোক দেখুৱাই আছোঁ। আছোঁ মই লক্ষীপুৰৰ পুখুৰীপাৰা গাঁওখনত আৰু এই গাঁওখনত মানে পুখুৰীপাৰা কিয় নাম হৈছে মই সেইটো আপোনালোকক জনাই আছোঁ। মানে একদিন হঠাৎ মানে এনেকৈ এটা ইউটিউবাৰ আহিছিল মানে এইখন গাঁৱত আৰু আহি পেলাই মানে পুখুৰীপাৰাত এনেকৈ মোৰ দৰে ভিডিঅ' বনাই আছিল। তো সেনেকৈ মানে প্ৰচাৰ হৈ গ'ল যে এইটো পুখুৰীপাৰা গাঁও বুলি। আৰু গাইজ কাহানীটো মোৰ নিজৰ কাহানী ক'লোঁ আৰু দেই। তো কিয় ময়ো নাজানো, কিন্তু গাঁওখন বহুত বেছি ধুনীয়া। মানে এইটো পুখুৰী আৰু সেইপিনে মানে গোটেই মন্দিৰ আছে, বাথুবৰাই মন্দিৰ আছে, তাৰপিছত শালগছ আছে, তাৰপিছত ইপিনে গোটেই খেতি পথাৰ আৰু গাইজ এইখিনি চাওক, সেইটো যে মাটি যে দম বান্ধি আছে না, সেইটোত মানে এটা হাতী মানে কাৰেণ্ট শ্বট খাই ইয়াতে মৰি গৈছিল। তো সেই হাতীটো মানে তাতে পতাই থৈ দিছে আৰু না। তো সেইকাৰণে মানে একদম হাতীৰ বম বেছি উৎপাত এই গাঁওখনত। বাইক কোল্ড ষ্টাৰ্ট দি একদম ৰেডি আমি, আৰু এয়া ইহঁতেও পূৰা ৰেডি আৰু এইপিনে মই ৰেডি। আৰু গাইজ গুড মৰ্ণিং ফ্ৰম লক্ষীপুৰ। তো আজি গোটেই মানে লক্ষীপুৰটো ঘূৰিম বুলি ভাবছোঁ। ইহাক লক্ষীপুৰ ক'ত ক'ত দেখায়, কি দেখায়, তো যিখিনি পাৰোঁ আজি আপোনালোকক দেখুৱাব মানে চেষ্টা কৰিম। আৰু যিটো মানে এয়া আমাৰ গোৱালপাৰাৰ মানে মেইন কি ক'ব এইটো হাতীৰ মানে যিটো উৎপাত না, তো সেই লক্ষীপুৰে, তো সেইখিনি ঠাইত মানে বহুত দিনৰ পৰা আহি মানে ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ। তো আজি ফাইনেলি মই আপোনালোকক দেখুৱাম। তো এতিয়া কুল ষ্টাৰ্ট দিয়াৰ ৰেডি, এতিয়া আমি যাই আছোঁ লক্ষীপুৰ মানে ঘূৰবা আৰু। তো গাইজ আমি আহি পালোঁ আমাৰ যে ইউটিউবাৰ জয়া হাজং। তো তাহাঁতৰ ঘৰত মানে আহিলোঁ। তো বহুত মাতি আছিল, তো আহিলোঁ এতিয়া। মানে জেগাটো একদম মজা চালিয়া জেগা আৰু। তো আজি গোটেইখিনি লক্ষীপুৰ এক্সপ্ল'ৰ কৰিম বুলি কৈছিলোঁ না, তো আজি গোটেই লক্ষীপুৰ একদম চাইয়ে যাম। আৰু ইহঁত দুটা দেখাই আছে। আমি আহি পালোঁ জয়া হাজঙৰ ঘৰত। আৰু এই পিনে ঐ ফেচ দেখা মা লাজি উঠিবি পিনে দাইডেন। ঐ ফেচ দেখা ভালকৈ ইফালে চাই একবাৰ। তো এতিয়া আমাক চাহ খাব দিছে, আমি চাহ খাম। চাহ যাব শুনছিছা? তো গাইজ এতিয়া আমি জয়াৰ ঘৰৰ পৰা আৰু যাম আৰু পিনে জয়া। তো ইয়াৰ ঘৰত আহিছিলোঁ মানে নাই মানে সময়টো নিমিলে, কিন্তু তথাপি মানে লগ কৰিব আহিলোঁ আৰু। তো ইহঁতৰ গাঁৱতে আহিছোঁ যেতিয়া, আৰু জেগাটো একদম চালিয়া জেগা। এতিয়া আমি আছোঁ এই আমাৰ RGB লোকেল ভাইৰ ঘৰত। ইপিনে দেইদেন, ইপিনে পক্ষী। তো আমি মানে ঘূৰি এতিয়া মানে যিমানকেইটা ইউটিউবাৰ আছে আমাৰ গোটেইকেইটাক লগ পাই আছোঁ। আমি মানে ঘূৰি আহিলোঁ আৰু। সেইপিনে আমি জয়াক লগ কৰিলোঁ, তাৰপিছত এতিয়া RGBক। তো বুম কিবা কিবি ৰাইট গাইজ। তো ভিডিঅ'টো ইণ্ড নকৰাকৈ ডাইৰেক্ট আহি গ'লোঁ ঘৰ। তো মানে ৰাস্তাত একো ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু ঘৰ আহি গ'লোঁ। মানে ইমিডিয়েট মানে ঘৰ আহিব লগা হ'ল, আৰু ইমানেই স্পীডত আহিছোঁ যে চ' সেইকাৰণে একো ভিডিঅ' নকৰিলোঁ। তো কেনেকুৱা লাগিল আপোনালোকক লক্ষীপুৰৰ ভ্লগটো আপোনালোকে কমেণ্ট কৰি জনাব। এণ্ড গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ'লৈ অহাকালি আৰু আহি আছোঁ। তো তেতিয়ালৈকে চাই থাকা।